কাজল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো চাগে ভালেই আছে আজি মই আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ য'ত মই কেইটামান DIY বনাইছিলোঁ আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আৰু খুবেই সহজতে পোৱা বস্তুৰে আপোনালোকে এইকেইটা বনাব পাৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু প্লিজ সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনালোকে এনেকৈ ছাপোৰ্ট কৰিলেহে মই মোৰ চেনেলটো আগবঢ়াই নিয়াত সহায় হ'ব আপোনালোকে মোৰ হোলিকা দহন আৰু হোলী ভিডিঅ'টো চোৱা নাই এতিয়ালৈকে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম তাত গৈ আপোনালোকে চাই ল'ব আৰু বলক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ আৰু যদি ভাল লাগে প্লিজ লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'টো আৰু ভিডিঅ'টো শেষলৈ চাব হেল্ল' এভৰিৱান এয়া দেখিছে মোৰ পিছফালৰ ৱালখন কিমান খালী হৈ আছে কৰ্নাৰটো পূৰা খালী হৈ আছে একো নাই তাত তো এতিয়া মই এইখন পাৰৰ পাখিৰে বনোৱা ৱাল হেংগিঙৰ ফ্ৰেম এটা বনাইছিলোঁ এইটো ইয়াতে মই এতিয়া লগাই দিলোঁ দেখিছে এতিয়া কিমান ধুনীয়া লাগিছে আৰু লগতে মই এটা ফ্লাৱাৰ ভাজ বনাইছিলোঁ তাতে মই এয়া ফুল লগাই দিছোঁ আৰু ইয়াতে ফেৰী লাইটছো দি দিছোঁ কৰ্নাৰটো এতিয়া খুব ধুনীয়া লগা হৈছে বলক কেনেকৈ বনালোঁ ভিডিঅ'টো আপোনালোকে চাব এয়া মই 25 চেণ্টিমিটাৰ ফ্ৰেম এটা কাটি লৈছোঁ আৰু তাত বগা কাগজখন লগাই দিছোঁ এয়া মই পাৰৰ পাখিকেইটা চাফা কৰি লৈছোঁ তাৰপাছত ইয়াৰ ওপৰত মই স্প্ৰে' কৰি দিম স্প্ৰে' কৰি শুকাব দিব লাগিব আপোনালোকে ইয়াতে যেনেকুৱাই কালাৰৰ স্প্ৰে' ল'ব বিচাৰে ল'ব পাৰে মই গল্ডেন কালাৰ লৈছোঁ ইয়াতে মই 21 চেণ্টিমিটাৰ আৰু 2.5 চেণ্টিমিটাৰৰ ফ্ৰেম এটা কাটি লৈছোঁ তাত এয়া এনেকৈ কাগজৰ আঠা লগাই দিছোঁ এইটো আপোনালোকে গোটেই ফ্ৰেমটোত লগাই ল'ব লাগিব তেতিয়া মানে লগাবলৈ ইজি হ'ব ইয়াতে মই ফেভিকল আঠা এই পুৰণা ব্ৰাছডালেৰে গোটেই ফ্ৰেমটোৰ ওপৰত ধুনীয়াকৈ মিলাই দিম এনেকৈ ধুনীয়াকৈ মিলাই লৈ ব্ৰাছডালেৰে গোটেইখিনিত মিক্স কৰি দি দিব লাগিব তাৰপাছত এয়া মই চাউল লৈছোঁ চাউল লৈ পেলাই এনেকৈ গোটেইখিনিত ক'তো যেন এনেকৈ ফাঁক নাথাকে তেনেকৈ চাউলখিনি ধুনীয়াকৈ তাৰ ওপৰত লগাই দিব লাগিব এইখিনি হোৱাৰ পাছত আমি এইটো শুকাবলৈ দিব লাগিব তাৰপাছত আমি ইয়াতে স্প্ৰে' কৰি দিম আপোনালোকে ইয়াত ফেভিকল আঠাও ইউজ কৰিব পাৰে সেইটো আপোনালোকে অকণমান টাইম শুকাব দিব লাগিব তাৰপাছত এনেকৈ জইন কৰি দিলেই হ'ল ফ্ৰেমটোত আমি পাৰৰ পাখিটো যেনেকুৱা ষ্টাইলত আমি লগাব বিচাৰোঁ সেনেকৈ আমি এনেকৈ আঠা দি পেলাই প্ৰথমতে আপোনালোকে চাই ল'ব কোনটো ষ্টাইলত লগালে বেছি ভাল দেখিব তো মোৰ এইটো ভাল লাগিছিলে মই সেইবাবে এনেকৈ দি দিলোঁ আৰু ভালেই লাগিছে ফ্ৰেমটো ৱালত হেং কৰিব পৰাকৈ আপোনালোকে এডাল সৰু ৰছী ইয়াৰ পিছফালে আঠাৰে লগাই দিব এয়া মই দুটা কাৰ্ডবৰ্ডৰ বক্স কাগজৰ আঠাৰে জইন কৰি লৈছোঁ এই আঠাটোৰেই মই গোটেই বক্সটো এনেকৈ কাভাৰ কৰি ল'ম এতিয়া এইটোৰ ওপৰত স্প্ৰে কৰি পেলাই আমি ইয়াক শুকাবলৈ দিব লাগিব শুকোৱাৰ পাছত আমি ইয়াতে যিভাৱেই ডেকৰ কৰিব বিচাৰোঁ এইটো আমি কৰিব পাৰোঁ এয়া মই আঠা থকা মণি কিনি আনিছিলোঁ আনি পেলাই মই ইয়াতে এনেকৈ লগাই দিছোঁ এতিয়া আপোনালোকে দেখিছে এই ফ্ৰেমটো ৱালত লগাই দিয়াৰ পাছত খুবেই ধুনীয়া লাগিছে ৱালখন আৰু লগতে মই এই কৰ্নাৰটোৰ বাবে আৰু এটা DIY ভিডিঅ' নেক্সট আপলোড কৰিম আপোনালোকে তাক চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব যেন কোনোবাই বনাব বিচাৰিলে এনেকৈ বনাব পাৰে আৰু খুব সহজতে পোৱা বস্তু হয় আপোনালোকে ইয়াতে বেলেগ কালাৰ দি পেলাইও বনাব পাৰে আপোনালোকে কমেণ্টত কেনেকুৱা পালে জনালে
মই এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' বনাবলৈ উৎসাহ পাম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।